হেল্ল' বন্ধুসকল, তো আহিছোঁ আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি এখন গাড়ী ডেলিভাৰী কৰিব যাম, হোম ডেলিভাৰী। এইখন গাড়ী তো ছটা আজি এছগল পেট্ৰল CX হয়। মোৰ কাষ্টমাৰৰ নাম হ'ল নিতুল দাস। তো তেখেতে বেংক ফাইনেন্স কৰাইছে। তো পোনপ্ৰথমে আমি বেংকলৈকে যাম, গৈ তাৰ বেংকৰ প্ৰচেছবিলাক কৰি তাৰপিছত তেখেতক এখন হোম ডেলিভাৰী কৰাম। ইয়াতে আমাৰ গাড়ীখন দিয়া হৈ আছে, গাড়ীখন চেক হৈ আছে আপোনাৰ ডেলিভাৰীৰ আগমুহূৰ্তত। বৰ্তমান আমি আহি পালোঁ আপোনাৰ ৰামদিয়া। এইটো হ'ল আপোনাৰ আছাম গ্ৰামীণ বিকাশ বেংক। এই বেংকটোৰ পৰা আমি নিতুলাৰ গাড়ী লোনৰ প্ৰচেছবিলাক কৰাইছিলোঁ। চ' নিতুলাৰ আজি ইয়াত আপোনাৰ এগ্ৰিমেণ্ট হৈ আছে। তো এগ্ৰিমেণ্টটো হোৱাৰ পিছত আমি নিতুলাৰ গাড়ীখন হোম ডেলিভাৰী আহিম। বৰ্তমান দাদা ইয়াত এগ্ৰিমেণ্ট হৈ আছে। নিতুলদা, তো গাড়ীখন দি দিলোঁ তেখেতক। গাড়ীখন ভাল লাগিলে আপোনাৰ? বহুত ভাল লাগিছে। তো অলপ বেংকৰ ফাইনেন্স কৰোঁতে দাদা অলপ কষ্ট হৈছে বাৰু, কিন্তু কোনো কথা নাই, হৈ গৈছে। ঠিক আছে দাদা, ভালদৰে চলাব আৰু। চ' ফাইনেলি তেখেতৰ গাড়ীখন আমি ডেলিভাৰী কৰিলোঁ। গাড়ীখন পাই তেওঁলোকৰ ফেমিলি মানুহ বহুত আনন্দিত হৈছে। চ' আপোনালোকৰ যদি কোনোবা গাড়ী ল'ব বিচাৰে কমাৰ্চিয়েল, তো ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নম্বৰ দিয়াই আছে, তাত যোগাযোগ কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে চেনেলটো শ্বেয়াৰ কৰিব। থেংক ইউ। আজিৰ ভিডিঅ'টো মই ইয়াতে এৰিলোঁ। তো অতি সোনকালে আপোনালোকে আকৌ এটা নেক্সট এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। বাই বাই, টেক কেয়াৰ।